আমি আধাৰশিলা স্থাপন কৰিব ওলাইছোঁ। আপোনাসকলে জানে অসম দৰ্শনৰ আঁচনিত আমি 2.5 লাখ টকাৰ এটা অনুদান পাইছোঁ। এইটো সাংস্কৃতিক প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিম আমি, আৰু ইয়াৰ আমি আধাৰশিলা প্ৰথম আধাৰশিলা স্থাপন কৰাৰ কাৰণে বা শুভ উদ্বোধন কৰাৰ কাৰণে আমাৰ গাঁৱৰীয়া ভকত মাননীয় শ্ৰী শিৱচৰণ ৰায়ক উদ্বোধন কৰাৰ কাৰণে আহ্বান জনাম। তাৰ আগত তেখেতক আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম। সম্বৰ্ধনা জনাব আমাৰ সাংস্কৃতিক প্ৰেক্ষাগৃহৰ সম্পাদক শেখৰজিৎ ৰায়ে। শেখৰজিৎ ৰায়ক মই ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাম। মই উদ্বোধন কৰাৰ কাৰণে আহ্বান জনাইছোঁ। জয় কৃষ্ণ দেৱৰ অভয় সংস্কৃতি কৰি পৰম শ্ৰদ্ধাৰ মঠ ভকত বাদবৃন্দ সমন্বিতে আজি ইয়াৰ এই ধৰি সমূহ ৰাইজক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ